বিগ ব্ৰেকিং নিউজ ৰঙিয়াৰ ঢেপাৰ গাঁৱত এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আমি পুনৰবাৰ জনাইছোঁ যে ৰঙিয়াৰ পৰা আহিছে এক ভয়ানক খবৰ। ৰঙিয়াৰ ঢেপাৰ গাঁৱত এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত 100 বিঘা ধান খেৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও এই অগ্নিকাণ্ডৰ ফলত 100 বিঘা ধান খেৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়, জুইত জাহ যায়। আমি পুনৰবাৰ জনাইছোঁ এক দুখ লগা এক ভয়ানক খবৰ আহিছে ৰঙিয়াৰ পৰা। ৰঙিয়াত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। স্থানীয় ৰাইজৰ মতে এই অগ্নিকাণ্ড কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে। এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰিছে। এখন গৰু ফাৰ্মত দুবাৰকৈ সংঘটিত হৈছে এই অগ্নিকাণ্ড। আমি পুনৰবাৰ জনাইছোঁ যে এখন গৰু ফাৰ্মত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অৱশেষত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপন গাড়ী আহি এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বা সক্ষম হয় তেওঁলোকে। আমি পুনৰবাৰ জনাইছোঁ এক দুখৰ খবৰ। প্ৰতিগৰাকী দৰ্শকক আমি জনাইছোঁ এক দুখৰ খবৰ, এক ভয়ানক খবৰ ৰঙিয়াৰ পৰা আহিছে। মানে মানুহ ইয়াৰ মানুহ মানে আজি 25 ডিচেম্বৰত একবাৰ জুই জ্বলাই দিলে। দিয়াৰ পিছত মই মানে 3জন মানুহৰ নামত কেছ দিছিলোঁ। কোন কোন মানুহ? 1 নম্বৰ নীলিমা বেগম, 2 নম্বৰ ৰাজু আহমেদ, 3 নম্বৰ এই আকলিমা। পিছত এই মোৰ য'ত জুই জ্বলি আছে তাৰ পূবফালে এজনৰ আছে, পশ্চিম ফালে আৰু এজন আছে দক্ষিণ ফালে। এই 3জন মানুহ ইয়াত মানে গৰুৰ কাম কৰিম বুলি এবাৰ মানে অলৰেডি আমাৰ খেৰৰ পৰা আদি কৰি চব বস্তু মই জমা কৰিছোঁ। কৰাৰ পিছত ইয়াত 3জন মানুহ, পূবফালে আছে নীলিমা বেগম, পশ্চিম ফালে আকলিমা বেগম আৰু দক্ষিণ চাইডে ৰাজু আহমেদ। এই 3জন মানুহ মোক কৈছে যে ইয়াত গৰু কাম কৰিলে এই তিনি ঘৰ মানুহ বেমাৰত মৰি যাব। পিছত আপোনাৰ এওঁলোকে থানাত কমপ্লেইন দিছে। থানাই কৈছে যে গৰু ফাৰ্ম এলট আছে, তাত একো কৰিব পৰা নাই। পিছত আপোনাৰ এওঁলোকে আকৌ SDCৰ ওচৰত যাব বুলি কৈছে। পিছত SDCৰ ওচৰত যোৱাৰ কাৰণে অলৰেডি এই ওচৰে পাছৰে মানুহখিনি ছিগনেচাৰ উঠাইছে। উঠোৱাৰ পিছত যোৱা 25 ডিচেম্বৰত মোৰ এইখিনি খেৰ এবাৰ জ্বলাই দিলে। জ্বলাই দিয়াৰ পিছত মই কেছ দিছিলোঁ। দিয়াৰ পিছত ৰাইজৰ মানুহ মিলাই দিলে মোক। মই কৈছিলোঁ যে মোৰ 1 টকাও জৰিমনা নালাগে, মোৰ যেনেকুৱা ঘৰ খেৰ ভৰাইছিলোঁ ফুল সেনেকুৱা খেৰ ভৰাই দিব লাগে। পিছত ৰাইজৰ মানুহ ক'লে যে খেৰ নাপায়, তোমাক কিবা এটা বিনিময় দিওঁ। মই যোৱা পুৰাত মোটামুটি 96 বিঘা মাটি মোৰ খেৰ ভৰাইছিলোঁ, পুৰি দিলে। পিছত আপোনাৰ মোটামুটি পইচাৰ মানে ঘৰৰ পৰা হাজিৰাৰ পৰা আদি কৰি 1,20,000 খৰচ হৈছিল। পিছত ৰাইজৰ মানুহ মোক 60,000 টকা দিলে। পিছত আৰু এইবাৰ আৰু মোটামুটি 84 বিঘা মাটি খেৰ কালিৰ পৰা মই সোমাইছিলোঁ। ৰাইজৰ মানুহে আপোনাক এই পইচাটো কিহৰ কাৰণে দিছে? এই 3 ঘৰ মানুহে দিছে মোক জৰিমনা, যে আগৰবাৰ যি খেৰটো পুৰিলে পুৰাৰ বিনিময়ত মোক ক'লে এই খেৰ বিচাৰি আৰু 90 বিঘামান মাটিৰ খেৰ ভৰালোঁ। ভৰোৱাৰ পিছত অলৰেডি কালি সম্পূৰ্ণ কৰিছিলোঁ, খেৰ ভৰাই টিং জাপিছিলোঁ। আৰু আজি মই মানে গাখীৰ মই লৈ গৈছিলোঁ পাৱাৰ হাউচত গাখীৰ বিকি মই বহি আছোঁ। তেতিয়া মোক ফোন মাৰিছে যে আৰু এবাৰ তোমালোকৰ খেৰত জুই লগাই দিছে। তেতিয়া মই মানে এতিয়া কাৰ ওপৰত ফোন? এতিয়া সেই 3জন মানুহজন, 3জনে আৰু লগত আমাৰ আৰু 2জনমান মানুহ আছে। সেই 2জনে ইয়াত ঘৰ বনোৱাৰ কাৰণে মোক ভাবুকি দিয়াৰ নিচিনা কৈছে যে সৰু ল'ৰা এটা 4-5 বছৰমান ল'ৰা, যে কৰিম ল'ৰাজনৰ দেউতাকৰ নাম, আৰু সেই ল'ৰাজনে জুই লগাই দিব বুলি কৈছে। মই কৈছোঁ কিমান তাৰিখ আছিল? সেইটো যোৱা 25 ডিচেম্বৰ তাৰিখ। এইবাৰ কিমানমান টকা ক্ষতিসাধন হ'ব বুলি ভাবিছে? এইবাৰ ধৰকচোন মোৰ 90 বিঘামান মাটিৰ খেৰ ভৰাইছিলোঁ। মোটামুটি আগৰ নিচিনাই মোৰ খৰচ হৈছে, কাৰণ তাতকৈ বেছি মোৰ খৰচ হ'ব, কাৰণ মই হাজিৰা বেছি লগাইছোঁ এইবাৰ। আৰু আপোনাৰ টিং চুং জাপিছিলোঁ। কালিও মই মোটামুটি 3 বান টিং আনিছোঁ।
আৰু আগৰ মোৰ পুৰণা টিং আছিল এইখিনি অলৰেডি কালি মই জাপা শেষ হৈছিল। এতিয়া আপোনালোকে কেছ দিয়া বুলি কৈছে, কিন্তু কেছ দিয়াৰ পিছত পুলিচে কিবা তদন্ত কৰিছিল নে? মই যোৱা 26 ডিচেম্বৰ 25 ডিচেম্বৰে খেৰ পৰিছিল। 26 ডিচেম্বৰে মই 3 জনৰ নামত মানে এজাহাৰ দিছিলোঁ, কিন্তু কাউৰবাহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়জনে কোনো তদন্তত অহা নাই। মোটামুটি মোক আৰু উল্টাকে মানে মোৰ দম দিয়াৰ নিচিনা হৈছে। মোক কৈছে যে তুমি ৰাস্তাৰ কাণত কিয় খেৰৰ ঘৰ বনালা? মই ক'লোঁ মোৰ এইখিনি মাটি, মই তাত নবনাই ক'ত বনাম? মোক কৈছে কি তুমি সিফালে বনাব লাগে। মই ক'লোঁ মোৰ সুবিধা মতে সি বনাম। তে মাটি নাই না কাউৰবাহা থানাৰ OC ছাৰ মানে ইয়াত কেছ দিয়াত 4 দিন যোৱাৰ পিছতো মানে ইয়াত মানে কোনো ছাৰ্ভেত অহা নাছিলে। ঠিক আছে, ঠিক আছে। এই জাগাখিনিৰ নাম কি? থেপাৰ গাঁও, কি কৈছে? ঠেপৰগাঁও। থেপাৰ গাঁও, থেপাৰ গাঁও। মই যিজন কি বিশেষ স্থানত আছে? লালচান হুছেইন তেওঁ কি আইচি? আহিছে কাউৰবাহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া।